I played it innocent, a feel of discontent. I'm finally facing it all, fearless. হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চববিলাকে ভালে আছে। মই আহিছোঁ আজি আপোনাৰ এনে এজনী প্ৰতিভাৱান ছোৱালীৰ ঘৰত। ঘৰটো হৈছে আপোনাৰ চিৰাজুলি নাৰায়ণপুৰত। সেই ছোৱালীজনী ঘৰ তো মোৰ লগত আছে। এই ছোৱালীজনী মোৰ ভণ্টি হ'ব, এইবাৰ মেট্ৰিক দিছে। তো এই ভণ্টি সুদীপ্তাৰ আপোনালোকে প্ৰতিভা দেখিলে আচৰিত হৈ যাব। তো মই ভণ্টিৰ গোটেই ৰুমটো দেখাই আছোঁ, ভণ্টি কৰা কামবিলাক দেখাই আছোঁ। আপোনালোকে আচৰিত হৈ যাব ভণ্টিৰ কামবিলাক দেখে। তো মই ভণ্টিৰ নামটো দি আছোঁ। কি নাম? তাই কৈ দিব নামটো। সুদীপ্তা ভৌমিক। তো ভণ্টিৰ নামটো হৈছে সুদীপ্তা ভৌমিক। তো ভণ্টিৰ মই গোটেই প্ৰতিভাখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ সুদীপ্তাই ভৰি দি আপোনাৰ ইটো তাই বনাইছে। তো চাওক, মই ধুনীয়া কৰি খুলি দি আছোঁ, খুলি আপোনালোকক দেখাই আছোঁ ভিতৰত কি আছে। তো ভৰি দি ইটো তাই বনাইছে, দেখাই আছোঁ পূৰা মজ্জা কৰি। চাওক, তো এইফালে চাওক কি ধুনীয়া, চাওক ভৰি দি বনাইছে। এইবিলাকো তাই নিজে বনাইছে। ইটো আপোনাৰ আমাৰ বিহু, অসমৰ জাতীয় উৎসৱ। ইফালে আপোনাৰ নাচনী, ইফালে নাচনী, ইফালে আপোনাৰ ঢুলীয়া। তো চাই লওক কি ধুনীয়া কৰি বনাইছে। ইফালে চাওক, তাই ভৰি দি একা এইবিলাক চাওক, ভৰি দি তাই কৈছে। এইটো 2021 তাই কৈছে ভৰি দি। তো এইবিলাকখন চাওক, চববিলাক তাই ভৰি দি এইবিলাক আৰ্ট কৰিছে। এইবিলাক চাওক, এইখিনিবিলাক চাওক। সুদীপ্তাৰ এইটো ৰুম হয়, তো চাই লওক এইবিলাক গোটেই। এইটো চাওক, এইফালে চাওক, এইবিলাক চব তাই এইটো আপোনাৰ বনাইছে ভৰি দি। এইফালে চাওক, এইখিনি চববিলাক ভৰি দি মোবাইলো টিপিব পাৰে। তো ভৰি দি মোবাইল টিপি কেনে মোক তাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব। তো আপোনালোকক দেখাই আছোঁ। চাওক চাওক, তাই ভৰি দি পুৰা আপোনাৰ কি কয় খুলি আছে মোবাইলটো। চাওক, তো মোৰ নামটো লেখা চন্দু চন্দনা সূত্ৰধাৰ। চন্দু। চাওক গাইজ, তাই ভৰি দি মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই আছে। কেনে আচৰিত প্ৰতিভা চাওক। চন্দু মাৰি দিলে আহি যাব। চাই লওক গাইজ, ভৰি দি মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই আছে। চাওক, লিখি আছে বুঢ়া মোৰ নামটো চন্দু মাৰা। চন্দু মোৰ নামটো লিখি আছে তাই। চন্দু চন্দন আছে, স্পেচ দিয়া। নহয় নহয়, এইটো নহয়। অঁ, এইটো নহয়। অঁ, প্ৰথমতে। তো চাই লওক, মোৰ পূৰা আহি গৈছে প্ৰফাইল। চাওক, মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে তাই ভৰি দি। তো চাই লওক, এই ছোৱালীজনী আমাৰ সুদীপ্তা। এই আমাৰ সুদীপ্তা। তো চাই লওক, আপোনালোকে দেখা পাইছে। তো ভৰি দি তাই মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে। তো গাইজ, মোৰ লগত সুদীপ্তাৰ মাক আছে। সুদীপ্তা মানে কি কাৰণত এনেহেন হ'ল বা কি বেমাৰ হৈ কাৰণে তাই মানে বিশেষভাৱে সক্ষম হৈছে। তো সুদীপ্তাৰ মাকে গোটেইবিলাক কৈ দিব। তো নমস্কাৰ, সুদীপ্তা মোৰে ছোৱালী। তেওঁ মানে সৰুৰে পৰা চিপি প্ৰব্লেম, চেৰিবেল পালচিৰ প্ৰব্লেম তাই। সেইটো কাৰণে তাই মানে ডিঙিটো মানে ঠিক কৰি ৰাখিব নোৱাৰে, আৰু হাতৰ কামটো নোৱাৰে বুলি ক'লেই হ'ল। মানে অলপ অলপ কিবা কিবি কৰি থাকে ঘৰত, কিন্তু বাকী পঢ়া লিখা বা আৰ্টখিনি তাই ভৰিৰেই কৰে। হয় হয়, চবখিনি কাম মানে তাই ভৰিৰে কৰে। ভৰিৰেই কৰে, মানে বেলেগ গা পা ধোৱা কিন্তু হাতেৰেই কৰে। এইবিলাক খোৱা, এইবিলাক হাতেৰেই কৰে। আৰু তাই নিজৰ কামবিলাক নিজে কৰে নে চববিলাক? অঁ, চববিলাক নিজেই কৰে। খোৱা লোৱা, অঁ, খোৱা লোৱাখিনি, গা ধোৱা, বাথৰুমৰ কামখিনি তাই নিজেই কৰিব পাৰে। কিন্তু বেলেগ অলপ মানে তাক অলপ মানে ছাপৰ্ট কেতিয়াবা আমাৰ দিব লাগে, মানে এৰি নিদিওঁ কেতিয়াবা। এতিয়া বেলেঞ্চটো কেতিয়াবা নোৱাৰে ঠিক কৰি যাব, সেইকাৰণে আমাৰ লগত থাকিব লাগে। আৰু গাইজ, আচৰিত কথা যে তাই ভৰিৰে লিখি কেনে এইবাৰ তাই 2nd ডিভিজন মেট্ৰিকত পাইছে। এইটো এটা আচৰিত কথা যে ভৰিৰে লিখি কেনে তাই এইবাৰ মেট্ৰিকতো 2nd ডিভিজন পাছ কৰিছে। তো মই সুদীপ্তাৰ ৰুমটো দেখাম। তো
ভৰিৰে তাই আপোনাৰ কিমান কি আৰ্ট কৰিছে, কিমান কি তাই কৰিছে, বস্তু বনাইছে, চববিলাক মই দেখাই আছোঁ। সুদীপ্তা এইটো জন্মাষ্টমীত বনাইছে ভৰি দি, কেনে আচৰিত হ'ব লাগে, ভাবিয়ে কিবা লাগি যায়। চাওক, এইটো আপোনাৰ ভৰি দি বনাইছে। এইবিলাক মানে এইটো ৰুমটো চববিলাক আৰ্ট তাই নিজে কৰা, তাকো ভৰি দিয়ে। এইবিলাক চাওক, আৰু বহুত আছে, গোটেইবিলাক মই আপোনালোকক দেখাই আছোঁ। তো গাইজ, সুদীপ্তাই কালি প্ৰথম কলেজ যাব, অসম জ্যোতি কলেজ। সুদীপ্তাই এইবাৰ ভৰিৰে লেখি কেনে মেট্ৰিকত 2nd ডিভিজন পাবৰ কাৰণে সক্ষম হৈছে। তো ইখান তাই এই আৰ্টখন নিজ হাতে অংকন কৰি কেনে কালি অসম জ্যোতিৰ প্ৰিন্সিপালক তাই দিব। তো চাওক কি ধুনীয়া কৰি অংকন কৰিছে, অংকন কৰি কেনে কালি অসম জ্যোতিৰ প্ৰিন্সিপালক তাই এইখন গিফ্ট দিব। পুৰা কালি এক্সাইটেড না কলেজ যাবৰ কাৰণে? ভাল লাগি আছে? তো পুৰা এক্সাইটেড তাই কালি কলেজ যাবৰ কাৰণে। তাই সুদীপ্তাই মোৰ চেনেলটো আপোনাৰ কি কয়, মোৰ চেনেলটো ইউটিউবত চাই থাকক, পুৰা উলিয়াই আছে তাই। এই চাওক, উলিয়াই আছে মোৰ চেনেলটো, চন্দনা সূত্ৰধাৰ বুলি আছে। ইউটিউবটো উলিয়াই দিলা, চন্দনা সূত্ৰধাৰ বুলি আছে। চন্দনা সূত্ৰধাৰ আছে। চাৰ্চ কৰা আছিলে আপোনাৰ, লগে লগে তো ছাবস্ক্ৰাইব কৰি দিয়া, ছাবস্ক্ৰাইব কৰিব, চাব, ছাবস্ক্ৰাইব কৰিব। এই চাওক, মই ওলাই আছোঁ, বুঢ়া জিলকি আছোঁ মোবাইলত। তাই হাঁহে, চাওক। এই চাওক, মই অলছো ছাবস্ক্ৰাইব কৰি দিয়া। এই চাওক, অল মাৰি দিয়া। এই চাওক, পুৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে। এই চাওক, তাই নিজে আপোনাৰ এইটো কলাগুৰুক আকৈছে ভৰি দি, কলাগুৰু আছে আৰু আপোনাৰ ইফালে চববিলাক আছে। সুদীপ্তাই ভৰি দি আমাক দেখাব ধুনীয়া কৰি। তো তাইৰ ফালে মই দি আছোঁ, এইটো লোৱা। তো তাই দেখাব আপোনাক, চাওক, চাওক, ভৰি দি তাই মোক উল্টে উল্টে দি আছে। এই চাওক, তাই মোক দি আছে ভৰি দি। চাই লওক, দেখে আছে ধুনীয়া কৰি। তাই নিজে আপোনাৰ ভৰি দি অংকন কৰিছে। ইফালে আপোনাৰ ভূপেন হাজৰিকা আছে, আৰু আপোনাৰ ইফালে কলাগুৰু, ইফালে মহাত্মা গান্ধী, তাৰপিছত আপোনাৰ ইফালে শিৱ পাৰ্বতী। চাওক কি ধুনীয়া কৰি ভৰি দি তাই অংকন কৰিছে। ইফালে চব আপোনাৰ আৰ্টবিলাক আছে, আৰু ইফালে আপোনাৰ আছে, এই চাওক, আৰু ধুনীয়া এইখন জাহাজ, মজা ব্ৰিজ আপোনাৰ। আৰু ইফালে চাওক সুদীপ্তা, এইফালে আপোনাৰ ৰাধা কৃষ্ণ। চাওক কি ধুনীয়া কৰি, আৰু বহুত আছে আপোনাৰ, একদিন এক ৰাতি লাগি যাব গোটেইবিলাক যদি মই দেখাওঁ। এইফালে চাওক আপোনাৰ গণেশ, গোটেইখিনি ধুনীয়া কৰি ইয়াতে চববিলাক আছে। এইটো চাওক কি ধুনীয়া কৰি এইটো অংকন কৰা আছে। আৰু এইফালে আপোনাৰ ৰাখী বন্ধন, এইটো চাওক ইমান মজা কৰি ধুনীয়া কৰি আকৌ আছে। তাই ৰুমটোত গাইজ পূৰা আৰ্টে দিয়ে ভৰ্তি। ইফালে চববিলাক, চব এইবিলাক তাইৰ আৰ্টে দিয়ে ভৰ্তি, পূৰা ধুনীয়া কৰি এই ৰুমটোত কৰি থাকে, মজা কৰি। চাই লওক ৰুমটো একবাৰ, চব আৰ্টে দিয়ে ভৰ্তি। চাওক ইফালে চববিলাক আৰ্টে দিয়ে ভৰ্তি, আৰু নিজে একাটাই। 2020 স্বাধীনতা দিৱসত সুদীপ্তা এইখন আপোনাৰ অভিনন্দন পত্ৰ পাইছিল। আৰু এইবিলাকতো তাই মানে ঘৰটোত তাইৰ আৰ্টে দিয়ে ভৰ্তি, আৰু সুদীপ্তাহঁতৰ ঘৰটো পূৰা তাইৰ আৰ্টে দিয়ে ভৰ্তি। তো এইবিলাক তাই চব নিজে আৰ্ট কৰা। এইফালে চাওক চবখিনি কি ধুনীয়া কৰি সাজে পৰে পূৰা, তো ৰাখছে ঘৰটো। আৰু আপোনাৰ চাওক এইফালেও উত্তৰ অসম দিবাংগ সন্থাৰ পৰাও তাই সম্বৰ্ধনা পত্ৰ পাইছে। তো চাওক কি ধুনীয়া কৰি পূৰা সাজে পাৰে তাইৰ আৰ্টে দিয়ে, পূৰা ভৰ্তি ধাৰ ধুনীয়া কৰি ৰাখছে ঘৰটো। সুদীপ্তাই লেখা ভৰিৰ আখৰ চাওক কি মজা, মই হাতেদিও ইমান ধুনীয়া লিখিব নোৱাৰোঁ। কি ধুনীয়া আখৰ চাওক, এই অসমীয়া লিখছে কি মজা কৰি। চাওক তাইৰ বহীটো কি ধুনীয়া কৰি আখৰবিলাক লিখছে। তাই ধুনীয়া কৰি তাইৰ নামটো লিখি দিব। চাওক তাই এনে কৰি নামটো লেখে। সুদীপ্তা লিখি আছে পূৰা মজা কৰি। তো চাওক গাইজ, তাই ভৰি দি কি ধুনীয়া কৰি আখৰ আৰু কি ধুনীয়া কৰি নামটো লিখি দিছে, সুদীপ্তা
ভৌমিক চাওক কি মজা কৰি লিখি দিছে তো সুদীপ্তাই আহি আছে আপোনাৰ তাই এনে কৰি খোজকাঢ়ে চাওক সুদীপ্তাই মানে নিজৰ কামখিনি নিজে কৰে কাৰো ভৰসাত তাই নাথকে এই চাওক তাই ফ্ৰিজ খুলিব ফ্ৰিজ খুলি কেনে বস্তু উইলে তাই খাব তো চাওক তাই ফ্ৰিজ খুলি কেনে বস্তু উইলে মানে তাই নিজে খাব আৰু চাওক মানে কাৰো ভৰসাত নাথকে আৰু খাৱাৰ পৰা তাইৰ গা ধোৱা বাথৰুম আনকি পিৰিয়ড হ'লেও তাই গোটেইখিনি কাম মানে নিজে কৰিব পাৰে তো চাই লওক এই চাওক তাই বটল উইলে নিজে পানী খাব আৰু মানে মাক দেউতাকে ইমান লাগি থাকিব নালাগে আৰু তাইৰ লগত চাওক পানী তাই মানে নিজে বটলত নিজে খাব আৰু চাওক বটল খুলি আছে নিজে খাব আৰু পানী গাইজ মই মম্পীবাৰ সহায়ত সুদীপ্তাৰ ঘৰত আহিছোঁ মানে সুদীপ্তাই আপোনাৰ মম্পীবাই আপোনাৰ সুদীপ্তাক টিউশ্যন কৰে তো সুদীপ্তাই মম্পীবাক বহুত বেছি ভাল পায় আৰু তো মম্পীবাৰ সহায়ত মই সুদীপ্তাৰ ঘৰত আহি কেনে তাইৰ প্ৰতিভাখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ তো ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কি কয় আপোনালোকে যদি সুদীপ্তাৰ হাতেদি যদি আৰ্ট কৰিব খোজে নিজৰ বা বেলেগৰ বা গিফ্ট দিব পাৰে তো আপোনালোকে কৰিব পাৰে মই ডেছক্ৰিপশ্যনত সুদীপ্তাৰ নাম্বাৰটো দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব